ট্রাইএনিয়াল কনফারেন্স অফ ASU চিৰাং জিলা যি প্ৰগ্ৰাম, এই প্ৰগ্ৰামত উপস্থিত হ'বলৈ পাই খুব আনন্দিত, কিয়নো মই খুব উৎফুল্লিত যে আমাৰ এই BTC অঞ্চলত বা BTR অঞ্চলত আমি সকলো জাতি জনগোষ্ঠীয়ে মিলি এখন ভাল সমাজ গঢ়িব পাৰিছোঁ। এই সমাজটো হ'ল BTR সমাজ। তাৰমানে যোৱা 17 বছৰে যি আমাৰ BPFৰ সময়ত বড়ো, অনাবড়ো, বড়ো চান্তালী, বড়ো মুছলমান পাৰ্থক্য আছিল, সেই পাৰ্থক্যটো নোহোৱা কৰিব পাৰিছে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত। গতিকে আই এম ভেৰি হেপী বিকজ অফ ডেট। যেহেতু আজিৰ দিনত আপুনি এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে, যিহেতু পৃথক ক্ষমতাবোৰ দাবী কৰিছে, আপোনালোকে এইটো কেনেকুৱা ধৰণৰ আকোৱালি লৈছে নেকি? ক্ষমতাবোৰ দিবনে নিদিব সেইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াহে জানে। আমাৰ কাৰোবাৰ অধিকাৰৰ এগেইনষ্টত কথা কোৱাৰ অধিকাৰ নাই। ভাৰতীয় নাগৰিক হিচাপে সকলোৱে ক্ষমতাবোৰ বিচাৰিবলৈ, বড়োলেণ্ড বিচাৰিবলৈ, গোৰ্খালেণ্ড বিচাৰিবলৈ অধিকাৰ আছে। গতিকে যোনে যি বিচাৰি থাকিব। আমাৰ সংবিধানে যি কয় সেই সংবিধান হিচাপে কৰি গৈ থাকিব। গতিকে অধিকাৰৰ এগেইনষ্টত কথা ক'বলৈ মোৰ অধিকাৰ নাই। যোৱাকালি যিহেতু প্ৰাক্তন BPFৰ বিধায়কক গ্ৰেপ্তাৰ কৰিছে ৰাতিত, এই সন্দৰ্ভত আপুনি কি? কোনোবাই যদি আইনৰ বিৰুদ্ধে কাম কৰিছে, আইনমতে কাম কৰিব। পুলিচ প্ৰশাসন আছে, তেওঁলোকে নিজৰ কামটো কৰিব। আমাৰ এটাই কথা, BTR অঞ্চলত অশান্তি কেতিয়াও সৃষ্টি হ'ব নালাগে আৰু আমাৰ চৰকাৰে কেতিয়াও অশান্তি সৃষ্টি হ'বলৈ দিয়া নহ'ব। শেহতীয়াকৈ আমি শুনি পাইছোঁ আপোনাৰ হাতত 20খনমান মুছলিম জনসাধাৰণৰ ট্ৰাইবেল বেল ব্লকৰ মাটিৰ আপোনালোকৰ নটিছ আছে বুলি আমি গম পাইছোঁ। চাওক, ট্ৰাইবেল বেল এণ্ড ব্লকত থকা যিসকল মুছলমান ভাইসকল আছে, ইয়াত দুটা গ্ৰুপ আছে। এটাটো হ'ল ট্ৰাইবেল বেল এণ্ড ব্লক জন্ম হোৱাৰ আগৰ পৰাই মুছলমানসকলে বসবাস কৰি আহিছে। হয়, কিছুমানে বেল এণ্ড ব্লক জন্ম হোৱাৰ পাছত আহিছে। সেই বুলি যে সকলো ব্যক্তিকে ইলেকশ্যন কৰি খেদিব লাগে সেইটো নহয়। যিসকল গণতান্ত্ৰিকভাৱে, আইনভাৱে যিসকল থাকিব নোৱাৰে, তেওঁলোকে বেলেগত থাকিব। ইয়াৰ কাৰণে বিকল্প ৰাস্তা আছে। কিন্তু BPFে কৈছে মুছলমানসকলক ট্ৰাইবেল বেল এণ্ড ব্লকৰ পৰা ইলেকশ্যন কৰি খেদি পঠিয়াব লাগে আৰু সেইটো মুক্ত কৰি পেলাই বড়োসকলক ভাগ কৰিব লাগে। বড়োসকলৰ, ট্ৰাইবেল বেল এণ্ড ব্লকত থকাৰ অধিকাৰ আছে। কিন্তু যিসকল নন ট্ৰাইবেল বেল এণ্ড ব্লক জন্ম হোৱাৰ আগৰ পৰাই বসবাস কৰি আছে, তেওঁলোকে ক'লে যে আমি খেদিব নোৱাৰোঁ আৰু অধিকাৰ নাই খেদিবলৈ। আৰু যিসকল থাকিব নোৱাৰে এজ পাৰ দ্য কণ্ডিশ্যন, এজ পাৰ দ্য নৰ্মছ, তেওঁলোককতো আমাৰো ৰখাৰ কোনো উদ্দেশ্য নাথাকে বা নাই। ঠিক আছে। চাওক, ফৰেষ্ট ডুৱেলাৰ এক হিচাপে আদাৰ ফৰেষ্ট ডুৱেলাৰসকলৰ কাৰণে 75 বছৰ লাগে, কিন্তু ট্ৰাইবেলসকলৰ কাৰণে 25 বছৰ লাগে। গতিকে আইন হিচাপে কাম কৰিব। আইনৰ ঊৰ্ধত আমি কেতিয়াও যাব নোৱাৰে। গতিকে এজ পাৰ দ্য ক্ল'জ, এজ পাৰ দ্য নৰ্মছ আমি কাম কৰিবই লাগিব, কিয়নো আমি চৰকাৰৰ মানুহ। চৰকাৰৰ আইন মতেহে আমি কথা ক'ম, চৰকাৰৰ আইন মতেহে আমি কাম কৰি যাম। পক্ষপাতিত্ব হৈ পেলাই কোনোবা আদিবাসীৰ এগেইনষ্টত, কোনোবা বড়োসকলৰ মাত্ৰ কাম কৰিম বা কোনোবা ৰাজবংশীসকলৰ এগেইনষ্টত কথা ক'ম, সেইটো চৰকাৰৰ কোৱাৰ এটা কাৰণ থাকিব নোৱাৰে বা তাৰ এগেইনষ্টত